দৰ্জী আৰু হাতীৰ কাহিনী। এসময়ত এজন দৰ্জীয়ে দূৰৰ কোনোবা এখন গাঁৱত বাস কৰিছিল। দৰ্জীজনৰ দোকান এখন আছিল। সেই দোকানত দৰ্জীয়ে মানুহৰ কাপোৰ চিলাই কৰিছিল। একেখন গাঁৱতে এটা হাতী বাস কৰিছিল। প্ৰতিদিনে হাতী পুখুৰীত গা ধুবলৈ গৈছিল। পুখুৰীলৈ যোৱা বাটতে দৰ্জীৰ দোকানখন আছিল। দৰ্জীজনে প্ৰতিদিনে হাতীটোক ফল মূল খাবলৈ দিছিল। এদিন দৰ্জীজন কোনো কামৰ বাবে নিজৰ দোকানলৈ নাহিল। সেইদিনা দৰ্জীৰ ল'ৰাটো দৰ্জীৰ দোকানত বহি আছিল। হাতীটোৱে নিজৰ খুৰটো দোকানৰ ভিতৰলৈ লৈ গ'ল, যাতে দৰ্জীয়ে তেওঁক কিবা এটা খাবলৈ দিয়ে। কিন্তু আজি দৰ্জীজন দোকানত নাছিল। দৰ্জীৰ পুতেকে হাতীটোৰ খুৰত বেজী এটা সুমুৱাই দিলে, যাৰ বাবে হাতীটোৱে বহুত দুখ পালে। হাতীটোৱে ভাবিলে, আজি দৰ্জী ল'ৰাটোক এটা শিক্ষা দিব লাগিব। সেই সময়ত সেই হাতীটো গা ধোৱাৰ বাবে পুখুৰীৰ ফালে গৈছিল। গা ধুই পুখুৰীৰ পৰা আহি থাকোঁতে তাৰ খুৰত বোকা ভৰাই ল'লে। খুৰৰ বোকাটো দৰ্জীৰ দোকানত পেলাই দিলে। দোকানখনৰ সকলো নতুন কাপোৰ বোকাত নষ্ট হৈ গ'ল। দৰ্জী ল'ৰাটো লেতেৰা হৈ গ'ল। এতিয়া দৰ্জী ল'ৰাটোৱেও তাৰ শিক্ষা পাই গৈছিল। দৰ্জীজনে এই খবৰ পাই তেওঁৰ বৰ দুখ লাগিল। দৰ্জীয়ে পুত্ৰক তেনে কৰিবলৈ মানা কৰিলে। পিছদিনা দৰ্জীয়ে হাতীটোক মৰম কৰিছিল, মূৰত চুমা খাইছিল। আকৌ দৰ্জী আৰু হাতী ভাল বন্ধু হৈ পৰিল। এতিয়া যেতিয়াই হাতীটো দৰ্জীৰ দোকানলৈ আহিছিল, তেতিয়াই দৰ্জী আৰু দৰ্জী ল'ৰাটোৱে খাবলৈ ফল মূল দিছিল। এই কাহিনীটো ইয়াতে শেষ হয়। হাতী আৰু দৰ্জীৰ কাহিনী পুৰণি হ'ব পাৰে, কিন্তু মজা আৰু শিক্ষণীয় পাঠেৰে ভৰা কাহিনী। অৰ্থাৎ দৰ্জী আৰু হাতীৰ কাহিনী পঢ়ি আমি গম পাওঁ যে আমি কাৰো লগত বেয়া কাম কৰা উচিত নহয়। এই কাহিনীখন শুনি যদি ভাল লাগিছে, তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।